হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে বন্ধাকবিৰ আচাৰ বনাই খাইছেনে বাৰু? মই আজি এয়া বন্ধাকবি আচাৰ বনাবৰ কাৰণে লৈছোঁ। প্ৰথমে মই এই কবিটো দুফাল কৰি ল'ম। এতিয়া মই এই ৰুকনিখনেৰে ৰুকি ল'ম। বহুত ভাল লাগে বন্ধাকবিৰ আচাৰ বনাই খাবলৈ। এনেদৰে মই ৰুকি ল'ম। বন্ধাকবিকেইটা ৰুকি হৈ গ'ল। এতিয়া মই হাতেৰে অকণমান মোহাৰি দিছোঁ। এয়া পানীটো এতিয়া অকণমান চেপি দিম। বহুত পানী ওলাইছে। পানীটো মই চেপি ল'লোঁ। এতিয়া হালধি নিমখ দি দিম। এয়া মই ৰ'দত শুকাবৰ কাৰণে মেলি দিছোঁ। কবিখিনি ৰ'দত শুকুৱাই লোৱা হৈ গ'ল। গেছতে কেৰাহীখন পাতি এতিয়া মিঠাতেল দিয়া হৈছে। তেলখিনি ভালদৰে গৰম কৰি ল'ম। তেলখিনি গৰম হোৱাত এয়া কবিখিনি দি দিয়া হৈছে। এয়া মছলা দিয়া হৈছে আৰু লগতে এয়া ৰেড চিলি দিয়া হৈছে। বন্ধাকবিৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া বৈয়ামত ভৰাম।